আজি আমি আহিছোঁ খুৰীমাহঁতৰ ঘৰত বহুত দিনৰ মূৰত। তাৰপাছত আহি ভালেই লাগিছে কাৰণ দিনত যি ৰ'দে খাওঁ কৰে সেই পৰিৱেশটো নাপালোঁ। আমি সন্ধিয়া আহিছোঁ কাৰণে একদম ধুনীয়া বতাহ আৰু ই ৰিক্সাত আহিছোঁ কাৰণে একদম পূৰা বতাহ। তাৰপাছত আৰু চাৰিওফালৰ যি সেউজীয়া পৰিৱেশ চকুত লাগিছে। মই ভিডিঅ' কৰিছোঁ, দেখিছে আপোনালোকে, সেইকাৰণে দেখিব আপোনালোকে। ইমান ভাল লাগিছে মানে আহি। আৰু এতিয়া আমি ভৰি হাত ধুই ফ্ৰেছ হ'লোঁ। তাৰপাছত লাহে লাহে মই মোৰ খুৰা অৰ্থাৎ বাবা দেউতা, তাৰপাছত খুৰীমা আদি সকলোকে দেখুৱাম। Oh.